हेलो गाइस वेलकम बैक माय चैनल निखिल दास ब्लॉग्स। आज आमी गई आसु जगन्नाथ मंदिर आमार लगत आछे सान्दा सान्दा की हबो আজি আমি গৈ আছোঁ পাৰ জগন্নাথ মন্দিৰ আৰু জগন্নাথ মন্দিৰ আপোনালোকক গোটেই ব্লগটো দেখুৱাম। জগন্নাথ মন্দিৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এই নিখিল দাসৰ ব্লগটো আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব যেহেতু এতিয়া স্কুটিত তেলটো অলপ কম আছে আমি তেলটো ভৰাই লওঁগৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক, কোনো স্কিপ নকৰিব। দাদা 5 টকা তেল ভৰাই দিয়ক দাদা। 5 টকা তেল ভৰাই দিব দেই, বেছি নভৰাব, 5 টকা ভৰাব অকল। मेरे को जानता नहीं है ये। জগন্নাথ মন্দিৰ গৈ আছোঁ আৰু কিমান দূৰ যাব লাগিব জগন্নাথ মন্দিৰ ভালকৈ মানে কিমান দূৰ গ'লে সেইটো আমাক চান্দা হ'ব। চান্দা পৰা পাৰ হৈ আহিলোঁ আৰু মানে অলপ দূৰ আছে তাৰ জগন্নাথ মন্দিৰ আপোনালোকে ব্লগটো চাই থাকিব আৰু অকণমান স্কিপ নকৰিব। জগন্নাথ মন্দিৰ আপোনালোকে চাব পাৰে। আমি এতিয়া ভিতৰলৈ যাম জগন্নাথ মন্দিৰত, আপোনালোকে চাই থাকিব। এতিয়া আমি জগন্নাথ মন্দিৰ পাই গ'লো। জগন্নাথ মন্দিৰ আমি গেটৰ মুখত আছোঁ। আপোনালোকে গেটখন দেখিলে কৰি আপোনালোকে চাই থাকক। আপোনালোকে চাব পাৰে কিমান ধুনীয়া লাগিছে আকৌ দূৰৰ পৰা। আমি ভিতৰলৈ যাম এতিয়া, ভিতৰৰ পৰা আৰু ধুনীয়া লাগিব পাৰে। আপোনালোকে চাই থাকক, দূৰৰ পৰা আৰু ধুনীয়া লাগিব। চাই থাকক আপোনালোকে ভিডিঅ'টো ব'লক আমি যিহেতু জগন্নাথ মন্দিৰ ভিতৰলৈ যাওঁ, তাৰপৰা পূজা থালি এখন লৈ লওঁ। পূজা কৰিব লাগিবতো, পূজাৰ কাৰণে থালিখন লৈ লওঁ। আমি গৈ আছোঁ পূজাৰ কাৰণে। আমি পূজা থালি লৈ লওঁ। পূজা খাব পাৰে, পূজা থালি বহুতো দোকান আছে বিকিছে, আমি এখন লৈ লওঁ। ঠিক আছে, এই নিখিলে এতিয়া পূজা থালি লৈ ল'লে জগন্নাথ মন্দিৰ পূজা থালি লৈ লৈছোঁ। তো আমি এতিয়া গৈ আছোঁ ব'লক। ব্লগটো দে
নিখিলে মোৰ মাল খাবলৈ পইচা দিয়া নহ'ল মাল সদায় খাই থাকিম আমি পূজা এদিনে কৰিম ভাল ছোৱালীজনী পাবৰ কাৰণে পূজা কৰিম ইয়াৰ মানে গাৰ্লফ্ৰেণ্ডজনী মানে বহুত ভাল মানে গাৰ্লফ্ৰেণ্ডজনীৰ লগত ইয়াৰ মানে বিয়াখন হ'লেই হয় আৰু এতিয়া আমি ভৰিটো সেইফালে চাব পাৰে ধুনীয়া ধুনীয়া ছোৱালী আহিছে পতা মুখিবি সেয়াটো কৰি ল'ম টকা নম্বৰটো দিছে পাই গ'লো জগন্নাথ মন্দিৰ আৰু এখন জগন্নাথ মন্দিৰ পাছ এতিয়া আমি জগন্নাথ মন্দিৰত এণ্ট্ৰি কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব কোনো স্কিপ নকৰিব ভিডিঅ'টো চাই থাকক তো এয়াই হ'ল জগন্নাথ মন্দিৰ আপোনালোকক মেইন জগন্নাথ মন্দিৰটো যোনটো মেইন মন্দিৰ সেইটো ভালকৈ আপোনালোকক অলপ ক্লিপ দেখাম বাৰু কিন্তু ফাৰ্ষ্ট আমি এতিয়া পূজা কৰি ল'ম তো ব'লক ভিডিঅ'টো এতিয়া আমি এইটো আছিলে শিৱ মন্দিৰ আৰু শিৱ মন্দিৰৰ পৰা আমি গৈ আছোঁ মন্দিৰত ইয়াত চাগে বিয়া চিয়া মানে বিবাহ ভৱন নেকি জগন্নাথ মন্দিৰ পালোঁ নহয় আপোনালোকে ফুল একদম এইটো হৈছে গণেশ মন্দিৰ তো এয়া হ'ল মেইন জগন্নাথ মন্দিৰটো আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু ভিডিঅ'টো যদি ভাল পালে আপোনালোকে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে চাব পাৰে আমি জগন্নাথ মন্দিৰ গ'লোঁ জগন্নাথ মন্দিৰ পূজা অৰ্চনা কৰিলোঁ আৰু তো তাৰপৰা আমি চাবুৱা গ'লোঁ চাবুৱা মানে আমাৰ চান্দা কৈ দিয়া মাহী ভণ্টি ওচৰলৈ গৈছিলোঁ আমাৰ চান্দাহঁতৰ এতিয়া আমাৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু ঘৰলৈ গৈ আছোঁ আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব নাপাহৰিব ইমানতে সমাপ্ত কৰিছোঁ আৰু বাই